যদি আপুনি কোনো ডাঙৰ এমাউন্টৰ লোন লৈছে, আপোনাৰ ওপৰত লাইবিলিটি আছে, আপোনাৰ ফ্যামিলি আছে, তেন্তে টাৰ্ম ইন্সুৰেন্স লোৱাটো আপোনাৰ বাবে ভেৰি ইম্পৰ্টেন্ট। টাৰ্ম ইন্সুৰেন্স হল আটাইতকৈ সস্তা লাইফ ইন্সুৰেন্স য'ত আমি লো প্ৰিমিয়াম দি হাই কভাৰ ল'ব পাৰো। সো আজিৰ এই ভিডিঅ'টোত মই টাৰ্ম ইন্সুৰেন্সৰ বিষয়ে ডিটেইলছ আলোচনা কৰিবলৈ গৈ আছো, যেনে টাৰ্ম ইন্সুৰেন্স কি, টাৰ্ম ইন্সুৰেন্স কিয় কৰিব লাগে, ইয়াৰ বেনিফিটছ সমূহ কি আৰু সবতকৈ ইম্পৰ্টেন্ট আপোনাৰ বাবে এটা বেষ্ট টাৰ্ম ইন্সুৰেন্স কিদৰে সিলেক্ট কৰিব আৰু ইয়াক ক'ৰ পৰা ল'ব। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাক আৰু দ্বিতীয় কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো। টাৰ্ম ইন্সুৰেন্স হল এটা নিৰ্দিষ্ট সময়ৰ বাবে কৰা এক প্ৰকাৰৰ পিয়ৰ ইন্সুৰেন্স, আৰু এই ইনচিউৰ পিৰিয়ডত যদি মানুহজন মৰি যায় তেন্তে নমিনিয়ে ইন্সুৰেন্স কৰা টকাতকৈ 1000 গুণ বেছি টকা পায়, আৰু যি টকাৰে ডিপেন্ডেন্ট ফেমিলিয়ে জীৱনটো অতি সহজে ফাইনেন্সিয়েল ক্ৰাইচিছৰ পৰা বাচিব পাৰে। ধৰা হল ৰাহুলে 1 কোটি টকাৰ 40 বছৰৰ বাবে এটা টাৰ্ম ইন্সুৰেন্স কৰিছে, আৰু তাৰ বাবে তেওঁ মাহে 1000 টকাকৈ প্ৰিমিয়াম দিয়ে। 2 বছৰ পিছত হঠাৎ ৰাহুলৰ মৃত্যু হয়, আৰু এই 2 বছৰত ৰাহুলে মুঠ 24000 টকা প্ৰিমিয়াম দিছিল। এই সিচুৱেশনত যদিও ৰাহুলে মাত্ৰ 24000 টকা প্ৰিমিয়াম দিছিল, তথাপিও তাৰ পৰিয়ালে 1 কোটি টকা পাব। টকাখিনি নমিনিয়ে একেবাৰে ল'ব পাৰিব নাইবা মান্থলি স্যালাৰি হিচাপে ল'ব পাৰিব। আকৌ সেম টাৰ্ম ইন্সুৰেন্সৰ ক্ষেত্ৰত যদি ৰাহুলে 40 বছৰত মৰি নাযায়, তেন্তে ৰাহুলে ইন্সুৰেন্স কোম্পানীৰ পৰা 1 টকাও ঘূৰাই নাপাব, যদিও তেওঁ এই 40 বছৰত মুঠ 4,80,000 টকাৰ প্ৰিমিয়াম দিছিল। টাৰ্ম ইন্সুৰেন্স কিয় ল'ব লাগে? যদি আপোনাৰ ওপৰত ডিপেন্ডেন্ট আছে, অৰ্থাৎ আপুনিয়ে ঘৰৰ একমাত্ৰ উপাৰ্জন কৰতা, তেন্তে টাৰ্ম ইন্সুৰেন্স কৰাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কি গ্যাৰান্টি আছে আপুনি আৰু 20 বছৰ জীয়াই থাকিব? যদি আপুনি মৰি যায়, আপোনাৰ ঘৰখন কেনেকৈ চলিব? আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া-শুনাৰ খৰচ ক'ৰ পৰা পাব? যদি আপোনাৰ বছৰি ইনকাম 5 লাখ টকা হয়, তেন্তে আপুনি অতি সহজে 1 কোটি টকাৰ লাইফ কভাৰ এটা পাই যাব, যি টকাৰে আপুনি নাথাকিলেও আপোনাৰ পৰিয়াল চলিব পাৰিব। সেইকাৰণে টাৰ্ম ইন্সুৰেন্স কৰাটো অত্যন্ত প্ৰয়োজনীয়। টাৰ্ম ইন্সুৰেন্সৰ বেনিফিট কি? টাৰ্ম ইন্সুৰেন্সৰ বেনিফিট বহুকেইটা আছে, যেনে অন্যান্য লাইফ ইন্সুৰেন্সৰ তুলনাত ইয়াৰ প্ৰিমিয়াম একেবাৰে কম। মাত্ৰ 400 টকা মান্থলি প্ৰিমিয়ামত 25 পৰা 30 লাখ টকাৰ লাইফ কভাৰ পোৱা যায়। এক্সিডেন্টত হোৱা মৃত্যুকো এই ইন্সুৰেন্সে কভাৰ কৰে। বহুত কোম্পানীয়ে দ্বিতীয় বৰ্ষৰ পিছত কৰা সুইচাইড ডেথকো কভাৰ কৰে। হিউজ পৰিমাণৰ টেক্সৰো বেনিফিট পোৱা যায়। আনকি বহুত ইন্সুৰেন্স কোম্পানীয়ে টাৰ্মিনেল ইলনেছৰ বাবে লামসাম এমাউন্ট পে আউট কৰাৰো সুবিধা দিয়ে, আৰু আন বহুত কোম্পানী সুবিধা থাকে। এতিয়া সবতকৈ ইম্পৰ্টেন্ট, আপোনাৰ বাবে এটা বেষ্ট টাৰ্ম ইন্সুৰেন্স কিদৰে সিলেক্ট কৰিব আৰু ইয়াক ক'ৰ পৰা ল'ব। এনেতো বহুত ইন্সুৰেন্স কোম্পানী আছে, কিন্তু তাৰ ভিতৰত I পাৰ্সোনালি policybazar.com ক প্ৰিফাৰ দিওঁ। ইয়াৰ মেইন ৰিজন হল আপ টু 20% ডিসকাউন্ট প্ৰাইচত পলিচি পোৱা যায়, আৰু ইয়াৰ সাপোৰ্ট টিমবোৰ বহুত ৰেসপন্সিভ হয়। পলিচি বাজাৰত অলমোষ্ট সকলোবোৰ টাৰ্ম ইন্সুৰেন্স কোম্পানীৰ প্লান আছে, য'ত ক্লেইম আৰু সেটেলমেন্ট ৰেশিওৰ পাৰ্চেন্টেজ ইজিলি আপুনি চাব পাৰিব। ইয়াৰ উপৰিও বয়স, স্মকিং হেবিটছ, বেমাৰ আদি ডেটা দি আপুনি সহজে আপোনাৰ প্লানবোৰ বিভিন্ন প্লানৰ লগত কম্পেয়াৰ কৰি চাব পাৰিব। যদি আপুনি আপোনাৰ বাবে এটা পাৰফেক্ট টাৰ্ম ইন্সুৰেন্সৰ প্লান বিচাৰি আছে, তেন্তে policybazar.com ৰ লিংক মই ডেসক্ৰিপচনত দি দিম, য'ত আপুনি আপোনাৰ ডেটাসমূহ এন্টাৰ কৰি বিভিন্ন কোম্পানীৰ বিভিন্ন প্লানবোৰ ইজিলি কম্পেয়াৰ কৰি চাব পাৰিব আৰু বেষ্ট ইন্সুৰেন্স প্লানটো সিলেক্ট কৰিব পাৰিব। যদি আপোনাৰ টাৰ্ম ইন্সুৰেন্সক লৈ আৰু কিবা ডাউট থাকে, তেন্তে কমেন্ট কৰিবলৈ নাপাহৰিব। ডেফিনেটলি আপোনাৰ ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।